নমস্কাৰ আসামিজ ষ্টাডি চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ মোৰ আন এটা ভিডিঅ'। আজি প্ৰথম ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ শংকৰদেৱৰ ওপৰত, যুগৰ সম্ৰাট শংকৰদেৱ আৰু শংকৰদেৱৰ ওপৰত কেইটামান মোৰ প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰিছিলোঁ। সেই প্ৰশ্ন উত্তৰকেইটা হ'ল, প্ৰথম প্ৰশ্নটো, শংকৰদেৱৰ জন্ম 30 বছৰমানৰ পাছত হোৱাই অধিক সমীচীন বুলি কোনে মত প্ৰকাশ কৰিছে? অৰ্থাৎ কোনে মত প্ৰকাশ কৰিছিল? এইটো হৈছে এডৱাৰ্ড গেইট। 2 নম্বৰ, অল্প বয়সতে জগন্নাথ ক্ষেত্ৰে গৈলা, বহুদিন শৰীৰ সেই চৰণ সেবিলা, তথাতে পাইলন্ত জ্ঞান ভকতি বিশেষ, আজ্ঞা পায়া পাছে আখিলন্ত নিজ দেশ। কোনে কাৰ প্ৰসংগত এনেদৰে কৈছিল? উত্তৰ হ'ব অনিৰুদ্ধ কায়স্থই মাধৱদেৱৰ নাতি, অৰ্থাৎ অনিৰুদ্ধ কায়স্থ হৈছে মাধৱদেৱৰ নাতি আৰু সেই অনিৰুদ্ধ কায়স্থ পঞ্চম স্কন্ধ ভাগৱতৰ অনুবাদত শংকৰদেৱৰ বিষয়ে কৈছিল। শংকৰদেৱৰ কোনখন নাটক ৰাসক্ৰিয়া নামেৰেও জনা যায়? ইয়াৰ উত্তৰটো হ'ব কেলিগোপাল। 4 নম্বৰৰ পৰা মই প্ৰশ্ন প্ৰস্তুত কৰা নাই, ডাইৰেক্ট মই পইণ্ট ৱাইজত মই লিখি দিছোঁ। 4 নম্বৰটো আছে, শংকৰদেৱৰ সাহিত্যিক জীৱনক 3টা স্তৰত ভগাব পাৰি। প্ৰথম, বৰদোৱাত বাস কৰা কাল। দ্বিতীয়, গাংমু, ধোৱাহাট, বেলগুৰি আদি উজনি অসমত বাস কৰা প্ৰায় 20 বছৰৰো অধিক কাল। আৰু 3 নম্বৰ, নামনিৰ পাটবাউসী আৰু কোচবিহাৰত কটোৱা কাল। 5 নম্বৰ, ৰামবিজয় নাটৰ ৰচনা 1490 হওক বুলি বিন্দু ৰন্ধ বেতচন্দ্ৰ হাকে উল্লেখ কৰিছে। অৰ্থাৎ শংকৰদেৱে যে একেবাৰে শেষৰ ৰচনা ৰামবিজয় আৰু সেই ৰামবিজয় নাটখনৰ ৰচনা 1490 হওক বুলি বিন্দু ৰন্ধ বেতচন্দ্ৰ হাক নামৰ এজন পণ্ডিতে উল্লেখ কৰিছে। 6 নম্বৰ, হৰিচন্দ্ৰ উপাখ্যানৰ মূল হৈছে মাৰ্কণ্ডেয় পুৰাণৰ 7ম 8ম অধ্যায়। 7 নম্বৰ, অজামিল উপাখ্যানৰ মূল হৈছে ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ 1ম 3 অধ্যায়। 8 নম্বৰ, ভাগৱতৰ 8ম স্কন্ধৰ প্ৰধান আখ্যান 3টা হ'ল গ্ৰাহ গজেন্দ্ৰ যুদ্ধ, অমৃত মন্থন আৰু বলিচলন। 9 নম্বৰ, কীৰ্তনত 27টা খণ্ড আছে আৰু 10 নম্বৰ, ভাগৱতৰ চয়ন বুলি কীৰ্তনক কোৱা হয়। 11 নম্বৰ, গুণমালাত 377টা পদ আছে। 12 নম্বৰ, গুণমালা পুথিত থকা ঘোষাৰ সংখ্যা হৈছে 6টা। 13 নম্বৰ, চিহ্নযাত্ৰা বৰদোৱাত 4 দিন 7 ৰাতি অনুষ্ঠিত হৈছিল। 14 নম্বৰ, শংকৰদেৱে পত্নীপ্ৰসাদ নাট বেলগুৰিত আৰু ৰামবিজয় নাট কোচবিহাৰত লিখিছিল। ইয়াতে আছিল 1ৰ পৰা 14 লৈকে। 15 নম্বৰ প্ৰশ্নটো হ'ল, শংকৰদেৱৰ কেলিগোপাল নাটখন ভাগৱতৰ ৰাস পঞ্চাধ্যায়ৰ ভিত্তিত সংস্থাপিত। 16, নাট-ভটিমা 3 প্ৰকাৰৰ। প্ৰাৰম্ভৰ উপাস্য দেৱতা বা কৃষ্ণ বা ৰামৰ গুণানুকীৰ্তন কৰা ভটিমা। 2 নম্বৰ, নাটৰ মাজত প্ৰধান চৰিত্ৰৰ বিশেষকৈ কৃষ্ণ বা ৰামৰ অথবা ৰুক্মিণী বা সীতাৰ সৌন্দৰ্য বা ৰূপ-গুণ বৰ্ণোৱা ভটিমা। আৰু 3 নম্বৰ, সভাসদৰ মুক্তি কামনা ভটিমা বা মুক্তি মংগল ভটিমা। 17 নম্বৰ, বৰগীতক বাণীকান্ত কাকতীয়ে নবেল নাম্বাৰছ, কালিৰাম মেধিয়ে ছংছ চেলেষ্টিয়েল, দেৱেন্দ্ৰনাথ বেজবৰুৱাই হলি ছংছ বুলি অভিহিত কৰিছে। শংকৰ মাধৱৰ মিলনক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছিল। আমি জানো সকলোৱে শংকৰ মাধৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় আৰু এই মণিকাঞ্চন সংযোগ বুলি লক্ষ্মীনাথ বেজবৰুৱাই অভিহিত কৰিছিলে। 19 নম্বৰ, চতীহা ছন্দৰ উদ্ভাৱক হৈছে শংকৰদেৱ। 20 নম্বৰ, যমক ছন্দৰ সৃষ্টি কৰে শংকৰদেৱে। 21, শংকৰী যুগত ব্যৱহৃত দুবিধ বাদ্যৰ নাম হৈছে ৰবাব আৰু নাগেৰা। 22 নম্বৰ, শংকৰদেৱৰ পৰম পুৰুষ পুৰাতন পাপী ভটিমাটি জৰাসন্ধৰ বধত ব্যৱহাৰ কৰা হৈছিলে। 23 নম্বৰ, নাহি সুখ শান্তি তান নুৰচয় ভাত, উগুল থুগুল নিদ্ৰা নাশয় শয্যাত, পদফাকি ৰুক্মিণী হৰণ কাব্যৰ। 24, সতিনীক উদৰে হৃদয় দহে আগি, অধিক মিলন মন তাপ, ধিক অৱজীৱন যৌৱন মোহে, অভাগিনী কৰত বিলাপ, উক্ত পদফাকি পাৰিজাত হৰণ নাটৰ। 25, নাপালা ভালেই হ'ল সি যি ঠাইলৈ যাব লাগে গ'ল, এই কথাফাকি কীৰ্তনৰ বাহিৰত থকা ৰুক্মিণীৰ প্ৰেম কলহৰ কীৰ্তন ৰামচৰণে বিচাৰি নোপোৱা বাবে মাধৱদেৱে কৈছিল। গতিকে বন্ধুসকল, আজি মই 1ৰ পৰা 25 লৈকে দিলোঁ। ইয়াৰ পাছতো শংকৰদেৱৰ বিষয়ে আৰু প্ৰশ্ন উত্তৰ আছে। মই ইয়াৰ পাছৰ ভিডিঅ'টিত এইখিনি দিম। যদি এইটো ভিডিঅ' ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।